পইচা দায়িত্ববোৰ নলবি বুলি হে এতিয়া যদি এইবোৰ পইচা দায়িত্ববোৰ ললি হয় কেনেবাকে কম বেছি যেন দেখে সিহঁতি যদি কিবা কয় কি হ'ব বাৰু কচোন তই খাই পেলালি বুলি কেলে কব আকৌ তেনেকে মই কিবা সিহঁতক কৈছিলো নহয় বোলো মই আকৌ নিম হয় পিছত আকৌ মোক নধৰিবি আকৌ পইচা কিবা কিবি হলে সিহঁতি বোলে চবে বোলে ইটো কৈছে সিটো কৈছে তই বোলে কোকা নাই গতিকে তই লৈ যা সেনেকে বুলি কৈ দি পঠিয়ালে আকৌ মোক চবে ডন লাগিছিলে ইটোৱে কৈছে মই নিম সিটোৱে কৈছে মই নিম ইটোৱে কৈছে বোলে তই নিলে মোৰ বিশ্বাস নহয় ইটোৱে কৈছে আকৌ বোলে তই নিলে মোৰ আৰু বিশ্বাস নহয় তই খাই পেলাবি বোলে কিবা কিবি ৰাম 10 লাখ মানে পাইছ যেনিবা যি ডন আমাৰ কাৰণেতো সেয়াই বহুত ন মই যে কি কিনিম আৰু পইচা কেইটাই বিহু পইচাই ঐ ল'ৰা তই চৰ খাবি দে তোক আৰু কি নালাগে হা ইমান সোপা বস্তু আনি দিছো এবাৰ সেইকেইটা পইচা মোটোকে ভৰাই থবি সেইটো মোৰ কথা কি কৰো কি নকৰো ইমান কষ্ট কৰি বিহু মাৰি পাইছো এনে বজ্জাত নহয় সি কথা শুন তাৰ ঐ তেজ খোৱা সোনকালে তই লিপষ্টিক ফাউণ্ডেশ্যন লেপিব নালাগে গালত তোৰ লগালে বিহু মাৰিবলৈ যা তেলিকেইজনীক মই এনেও বোৱাৰী নকৰো মোৰ পপা কিনো দৰকাৰী কথাবোৰ কৈ থাকা একো হানি অহা নাই মই মোৰটোহে আছুৱাই আহিছো কেলে মোৰ আচুৰিব লাগে পেটু কণ্ঠ গলেহে যাম ক'ৰবাত ফুৰিবলৈ নাযাওঁ নহয় চুলিবোৰ জপৰা হৈ আছে কি জপৰাকে গুজি যাম নেকি মই সেইকাৰণে আছুৰি আহিছো বাপেৰৰ মূৰ এডাল ক'বলৈ আহিছো হা পইচা সোপা ঘৰলৈ লৈ আহিব নোৱাৰি 2 টকামান মাৰি দিলোহেঁতেন বাপেৰে তোক দি থৈ আহিছো হা কেইটকা পকেট মাৰিব ঠিক নাই সেইটোৱে আইও একো যে তেনেকুৱা নহয় আৰু যেনেকুৱাহে ডন লাগিলে সেইদিনা পইচা উঠোৱা দিনা ইটোৱে কৈছে মই নিম তাৰপিছত ইটোৱে কৈছে তোক বিশ্বাস নকৰো তোক নিবলৈ নিদো সেইটো কাৰণে লাষ্টত পুটুকনকে দিলেগে পুটুকনে মনে মনে আছিলে কাৰণে বল এতিয়া সোনকালে যাওঁ সিহঁতক ক'লে সি আৰু 200 টকামান পকেট নমৰা আগতে তাক একদম হাতে লোটে ধুংগে ৰাম এনেকুৱা যে মনটো ভাল লাগি আছে নহয় পইচা কেইটা পোৱাৰ লগে লগে মই যে ঢেৰ বস্তু কিনিবলৈ আছে লিপষ্টিক আইলাইনাৰ মই যে এবাৰ নতুন ড্ৰেছ এটা ল'ম বিহু পইচাৰে ইমান পইচা পাম জানো মোৰো ঢেৰ বস্তু কিনিবলৈ আছে ক্লিপ নেল পুলিচ বৈ সোনকালে দেৰি হলে নহলে ইহঁতি বেছিকে পইচা লৈ ল'ব আৰু আমালে ফটা পইচা কেইটা থৈ দিব নহলে ইহঁতি বাছি ভাল কেইটা লৈ এই ভেলুৱাডালে কিনো মোৰটো কৰি থাকে ইমান দেৰি কৰিছে গুচি যামগে মই এতিয়া পুটুকন্ত গলে নহলে লাষ্টত গৈ একদম গেলা পইচা কেইটা থাকিব ফটা চিটা ফুটা চুটা থকা হয়তো খনিছা ৰৈ আছেহি আহি ঐ ভেলুৱা কি কৈ থাক বাৰু ইমান দেৰি কৰিছ মই অথনিৰ পৰা ৰৈ আছো পইচা পাতি সেই ল'বলৈ চব গ'লো চাগে আমিয়ে লাষ্ট হ'ম চবতকে ঐ জহনি যোৱা কম ন তই জিভা মেলি অথনিৰ পৰা খিনতে ৰৈ আছ হা তই আমাতকৈ চোকা কেলে ৰৈ নাথাকিম আকৌ ইমান কষ্ট কৰি বিহু মাৰিছো পইচা কেইটা ল'বলৈ ৰৈ থাকিমেই আকৌ সোনকালে বল এতিয়া যাওঁ ভেলুৱা নহলে পইচা পাতি সিহঁতি বেছিকে লৈ ল'লে কি কৰিবি আৰু আমালে ফটা কেইটা থৈ দিলে ঐ চালা পাৰিব নেকি তেহেঁতি কৰিব হা মোৰ ভেলপোনাই যদি একদম চফা একদম পুৰা ফাৰ্ষ্ট ক্লাছ পইচা নাপায় সমানে নাপায় সিহঁতক গছমাই পেটু উলিয়াই দিম চিনি পোৱা নাই পেটুকণক আইও হ'ব পাপা বল চব গ'ল চাগে হয় তোমাৰ কাৰণে দেৰি হয় ৱা নলকি কথা ক'বলৈ আহিছে নিজে লিপষ্টিক স্নো পাউডাৰ ঘঁহি আহিছ ঘৈণীয়েকজনীয়ে দেখিব বুলি ঐ পুটুকন যা পইচা উলিয়াই আন আকৌ ভাগ কৰো পটাপট ঐ যা লৈ আহ যা পটাপট লৈ আহ ঐ পাগল হলি নেকি তহঁত দুটাই বাকীবোৰ পোৱাহিয়ে নাই কেলে ভাগ কৰিম এতিয়া আৰু পইচা মোৰ ওচৰত নাই দেউতাই থৈ দিছে একদম লকাৰত ভৰাই পইচা ভাগ হৈ গ'ল নেকি মই আকৌ আহিছিলো মোৰ ভাগটো ল'বলৈ আইও আপুনি কিহৰ ভাগ পাব আকৌ কেলে কালি মই তোমালোকৰ পিছে ঘূৰি ফুৰা নাছিলো লাষ্টৰ সময়ত তেনেকে হলে আমাৰ মায়েও পাব আমাৰ মায়েও 3 ঘৰমান হুঁচৰি মই আমি চালেগে গৈ পিছে গৈ আমাৰ আইতাও পাব আমাৰ আইতাও গৈছিলে ন পিছে আইও হ'ব নেকি এতিয়া কিমান বাৰ উঠিছে ভোজটো খোৱা হ'ব নেকি দেউতা পইচা আৰু টেবুল এখন লৈ আহা আহিছে ইহঁতি চব হৈয়া পেটৰ বত্তাহতো আহিছে তেজ খোৱাত তহঁতি পইচা পাতি ভাগ কৰি খাই পেলালি নি আকৌ কেনেবাকে আইও পইচা উলিওৱাই নাই ভাগ কেলে কৰিম আকৌ আমি কোনো নহাকে ইহঁত দুটাহে আহিছে প্ৰথমে পেটৰ দা আপোনাৰ ভাগ আছে নেকি ভেলপোনা মানে মোৰ নহয় জানো চাবলৈ আহিছো আকৌ কেনেবাকে তাৰ লগত অন্যামি কৰিব পাৰেতো আইও হয়নে পুটুকন দেউতাক পইচাবোৰ উলিয়াই আনিবলৈ কোৱা আকৌ ৰ'বা আকৌ শুনিছাৰ এতিয়াও সেই নাচনী কেইজনী পোৱাহি নাই নহয় আহিছে সেইকেইজনী পইচা ভাগ কৰিলে নেকি চব আহিলে সেই নাই কৰা তোমালোক নহাকে কৰিব নেকি ৰিংকি আমি নহাকে কৰিলে হ'ব নেকি কিবা আমি সমানে কষ্ট কৰিছো নাই কৰা নাচনীহঁত তোমালোকলৈকে ৰৈ আছিলে চব আহিলে যেতিয়া এতিয়া আৰম্ভ কৰি দিব আৰু বাবুলদা লৈ আহক পইচা পাতি নাই হোৱা ৰ'বা বলিন্দা এতিয়া পেনখোলা পোৱাহি নাই পেনখোলা আজি অকণমান দেৰি হ'ব বুলি কৈছিলে বাৰু অকণমান দেৰি ৰৈ দিয়া আৰু দেখিছানে বাৰু পেনখোলালে পাহৰিয়ে গৈছিলো বাদ দে তাক পিছত দি দিবি যে টকা থাকে কি কেলে বাদ দিম আকৌ সিও আহি পকি আকৌ সিও সমানে কষ্ট কৰিছে আমাৰ সমান চব আহিলেহে পইচা ভাগ হ'ব তাৰ আগতে নহয় তেজ খোৱাটো এইটো পেনখোলাটো তাক একদম ঘৈণীয়েকে যেনিবা যেনেকে উকালতি কৰে হয়তো পেনখোলা আহি পাই গ'লি নাম লৈছিলাহে তাইও দীঘল তহঁতি চব আহিলি মোৰহে দেৰি হ'ল অকণমান হ'ব দে চব এতিয়া পাইছেহিহে তোলৈকে ৰৈ আছিলো পুটুকন আৰু ৰৈ নাথাকিবি আৰু দেই মোৰ হ'লে পইচাটো কেইটামান লাগিছে মাত বাপেৰক মাত পইচা লৈ পেলাই ভাগি গ'ল নেকি ক'বালে ল'ৰা ছোৱালীহঁত তহঁতৰ পইচা মুঠ উঠিলে 9,510 টকা ইমান গাল উঠিলে মই গম পাইছিলে বহুত উঠিছে বুলি কম কষ্ট কৰিছো মই ইমান একদম হাত বিষাই গৈছেগে ঢোল মাৰি
মই যিমান ধুনীয়াকে ঢোল বজাইছো নহয় মানুহে চবে সেইকাৰণে পইচা বেছি বেছিকে দিছে তেন্তে আমি কি বজাইছিলো হা আমিওতো ঢোল বজাইছিলো আমাৰো কষ্ট হৈছে তোৰ অকল কষ্ট হোৱা নাই আৰু অকল তই ভালকে বজোৱা নাই মোৰ যে হাতৰ একদম ঢৌ উঠি গ'লগে আঙুলিত মোৰ যে চালা পেপা বজাই বজাই দাঁত এটা লৈ গ'লগে সৰু সৰু হৈ আছে এতিয়া দাঁত সৰিলে মোক দাঁত নগজেও আৰু দাঁত মই বন্ধাই আনিবগে লাগিব ৰাম ইহঁতৰ কথা শুনক কি আকৌ ক'লে হ'ব নেকি মোৰ তাল বজাই বজাই এনেকুৱা অৱস্থা হৈ গ'ল যে মই হাতত ঘৰত গৈ পেলাই দুটা হাতে একদম চাপৰিয়ে মাৰি থাকো মোৰ অভ্যাস হৈ গ'ল আজিতো ৰাতিপুৱা পৰবাত থালৌকে চৰ খাইছো তাল বজাই থকাৰ কাৰণে ঘৰত হাতেৰে কি আকৌ আমাৰ নাচনীকেইজনীও চাব লাগে আকৌ আমি নাচনীকেইজনী কিমান নাচিলো আমাৰ ভৰি কঁকাল হাত মুখ চুক চব বিষাই গ'লগে মইতো আজিলৈকে টাকুৰা ঘূৰা দি ঘূৰিয়ে আছো মোৰতো দীঘল দীঘল নখকেইটাও ভাগিলে নাচা জহতে হৰি হ'ব তহঁতি আৰু মনে মনে থাক তহঁতৰ যদি ইমান কষ্ট হৈ গ'ল মই গোটেই সোপাকে মুভ এটা কিনি দিওঁ তহঁতি মুভ এটা লগাই একদম পকাই মই শুই থাকগে যা পইচাখিনি আমি লৈ লওঁ ভাগ কৰি পৰটো দিম তোমালোকৰ অকল পইচাহে উঠিলে নেকি ৰুমাল তামোল পাণ সেইবোৰ নুঠিলে নেকি গামোচা চামোচা উঠিলে সেইবোৰ কলাই ঘৰত আছে কলাই তই লৈ নেহিলি কেলে আজিয়ে ভাগ কৰি পেলালোহেঁতেন এই হ'ব দে সেইবোৰ ভাগ কৰি পেলাই আমাৰ ঘৰলৈ গুচি যাবি তহঁতি মই পাহৰি থাকিলো আহোঁতে হ'ব তহঁতৰ এতিয়া মুঠ পইচা উঠিলে ৯,৫১০ টকা তহঁতি ল'ৰা ছোৱালী কেইটা আছ 1 2 3 4 5 6 7 8 9 9টা আছা হেজাৰতকৈ বেছিকে পাব কিমানকে পামনো চাওঁ বাৰু কোৱাচোন হিচাপটো কোনে পাৰা 1056 টকাকে তাৰ উপৰিও 15 টকা এটা বাকী থাকিব দেখিছানে পেঞ্চিলৰ কেনেকে একদম ছেকেণ্ডত হিচাপটো উলিয়াই দিলা ই কেলকুলেটাৰতকৈ চোকা শুদ্ধই হৈছে কিন্তু তহঁতক মই ভাবিছো 1000 টকাকে দি দিওঁ আৰু 500 টকা এটা তহঁতি আমাকে দি দে নহ'লে কিবা এটা খাই ল'ম আমি দি দে 500 টকাটোহে তহঁতি 500 টকাটো দিব নোৱাৰিবি নে আমি তহঁতৰ কাৰণে ইমান কষ্ট কৰি দিছো 1000 টকা পাম কিমান যে বস্তু কিনিব পাৰিম নহয় মোৰ গোটেইকেইটা বস্তু বহুত পইচা পাম দেই তোমালোকে মাৰি দিছা কিন্তু দেই 1000 টকা কম নে বাৰু পুৰা বস্তু কিনিব পাৰিবা আৰু ন ইমান কষ্ট কৰাৰ কাৰণেহে পালো কম দৌলেকে গৈছো নেকি এই 3 দিন ভেলপো না পইচাটো মোক দি দিবি আকৌ দে জেপত ভৰাই থ'ম আকৌ হেৰাব নহ'লে নিদো দে মই কৈ দিছো হ'লে সেইটো পইচা তোমাক দিলা মই ঘূৰাই নাপাওঁ আৰু মই সেইটো পইচা থৈ দিম মোক লাগিব দেখিছা এইটো কম পৰ্যায়ত নহয় দেখিছা পইচা 1000 পাই কেনেকে বাপাকক পাহৰি গ'ল চালা জন্ম হোৱাৰ পৰা যে তোক মই ইমান দিনে খৰচ কৰি ডাঙৰ দীঘল কৰিছো সেয়া কি পইচা 1000টো দিব নোৱাৰ তই ল'ৰা ছোৱালীহঁত তহঁতি 1000 টকাকে ল বাকী 510 টকাটো মই আজি তাৰ লগত আৰু পইচা অলপ মিলাই পেলাই খানা এটা দি দিম তহঁতক গম পাইছ মাংসই বাবুল বৰ্তা কিছ খুচি মে পুতুকণ স্কুলৰ ভিতৰতে ফাৰ্ষ্ট হৈছিল যে খানা এটা খুৱাবলৈ হোৱাই নাই ল'ৰা ছোৱালীক খোৱালেহে বোলো আশীৰ্বাদ পায় সেইকাৰণে তহঁতকেইটাকে খুৱাই দিওঁ ভালে হ'ব বাবুল খুৱাই দে লগতে মোৰ ভাগতো ফাৰ্ষ্ট ডিভিজন পাইছিলে মোৰ পাৰ্টিটো সোমাই যাব এইটোহে মজা কথা এইটোৱে ঠিক আছে পিছে বাবুল দা মাংসটো কি আনিব বা এতিয়া বাবুলে বেমাৰী ব্ৰইলাৰ সোপা নানিবি আকৌ দেই সেইবোৰ নাখাওঁ আকৌ হয় লোকেল নহয় পেঠা নহয় গাহৰি হ'ব বাৰু লোকেলকে খাবি এটা আনিয়ে থৈছো 800 টকা দি সেইটোকে মাৰিম শুই না আজি একদম পেট খুলি খুলি খাম মানে পেনটো খুলি খুলি খাম মানে পেটত যেতিয়াহে জেগা হ'ব আকৌ হিচাপত আকৌ চবে 1000 টকাকে পাব নালাগে আকৌ কিছুমানে ওপৰতে পাব কুলাই তই কাৰ কথা কৈছ যেনে পেন খোলা সিনো কি কৈছিলে সি টকাটো লৈ পেলাই ৰৈহে আছিলেচোন কুলাই তই কি টকাৰ কথা কৈছ সিও আমাৰ সমানে কষ্ট কৰিছে টকা বজাই আছে কেতিয়া ৰৈ আছিলে সি কেতিয়াও ৰৈ থকা নাই এনে নকবি তই হয় এনে কেলে কৈছ তই যিমান ঢোল বজাইছ সিও সিমানে টকা বজাইছে কুলাই তুমি এইবোৰ কি কথা কৈছা চবে সমানে পইচা পাবা পেন খোলাই তোমালোকৰ সমানে কষ্ট কৰিছে সিও সমানে পইচা পাব তেজখোৱাটোক ভোকো এটা দি দেচোন তাক কিহৰ কাৰণে ইটোৱে কম পাব সিটোৱে কম পাব সিহে বেছি পইচা পাব এনেকুৱা কৰি আছে অথনিপা চেপেটি পিতে তই যিমান কষ্ট কৰিছ বাকী সোপা সমানে কষ্ট কৰিছে গম পাইছ নাই আৰু এবাৰ কবিচোন চাবিচোন একদম পেটেক মাৰি ধৰিম তোক পকৰাই দি গু ফেটেককে ওলাব হ'ব আৰু দৰ নকৰিবি তহঁতি মই 1000 এতিয়া চবকে দি যাম লৈ যাহি দিয়ক আৰু কাকো বেছি চফা পইচা কাকো বেছি লেতেৰা পইচা দিয়া নাই দেই মিলাই মিলি থৈছো মই একদম 1000 চবে সমানে পাবি পিছত আকৌ নকবি মোৰটো বোলে লেতেৰাহে মোৰটো বোলে ফটাহে তাতো ভালহে বুলি চবে সমানে পাবি আৰু পইচা কম নহয় 1000 টকাকে পাইছা গতিকে গোটেইকেইটাই এতিয়া পইচাটো পোৱাৰ লগে লগে ঘৰত গৈ থৈ আহিবাগে দেই ওকে পুতুকণ মোৰ ভাগৰ পইচাটো থৈ দেচোন মই যাব সময়ত লৈ যাম নহ'লে মোৰ হাতত থাকিলে ক'ৰবাত পৰি গ'লে ডাঙৰ কথা হ'ব দে মই থৈ দিওঁ দে মোৰ ভাগৰ পইচাটো য'ত থৈছে তাতে থৈ দিওঁ যাব সময়ত লৈ যাবি তই মনটো বেলেগ ভাল লাগিছে বহুত টকা পইচা পালো পেনকুলা কি কৰিবি তই পইচাকেইটাই কিবা কিনিবি নে তই চোলা কিনিব পাৰিবি ধুনীয়া বিহু বুলি নিকিনিলি নহয় এতিয়া কিনিব পাৰিবি পইচা পালি নিজে নিকিনো মই বিহু চোলা আৰু তহঁতৰ ঘৰ পৰা দিলেচোন মোক স্পৰ্টিং এটা সেইটোৱে হ'ব বিহু চোলা আৰু বিহু গ'লেই সেই পইচাটো মই দেউতাক দি দিমগৈ দেউতাই কিবা এটা কৰিব পাৰিব ঘৰৰ বস্তু আনিব পাৰিব চাউল দাইল সেইবোৰ আনিব পাৰিব
তই কি একো নলওঁ নেকি সেইটো পইচাই মই একো নলওঁ দেউতাক দি দিমগে গৈ তেতিয়া দেউতাই দুদিন কমকে কষ্ট কৰিলেও হ'ব এইটো পইচা পাই গ'লে হ'ব ইহঁতি বহি আছে নহয় বাহিৰত পেন খোলালে বেয়াও লাগে নিজে কষ্ট কৰি পইচাকেইটা পায়োহি নিজে একো ক'ব নোৱাৰে বাপেকক দি দিব লাগিব কেতিয়াবা ভাবোঁ ভগৱানে বা চবকে সমান কিয় নবনালে কিছুমানক বহুত বেছি দুখীয়া কিছুমানক বহুত বেছি ধনী কেলেনো বনালে চালিয়া গোন্ধ মাৰিছে নব মজা বনাইছে মাংস হৈছে আৰু ল'ৰা ছোৱালীকেইটাক সেই ধুনীয়াকে বহিবলৈ কওকগেচোন যাওক হেৰা সঁচাকে ধুনীয়া গুণাইছে দেই ভাল হ'ব যে পাইছো খাবলৈ আজি মই বনালে কিবা কাহিনী বা বেয়া হয়নে আৰু অকণমান দেৰি সিজক আৰু তাৰপিছত হৈ যাব নমাই দিম আৰু বা এনেকুৱা ধুনীয়া গোন্ধাইছে হ'ল নাই বাৰু মাংস বেলেগ ধুনীয়া গোন্ধাইছে ৰ'বই পানা বাহিৰত আমি খুৰী মজা বনাইছে অকণমান টেষ্ট কৰিবলৈ দিব নেকি নাই যোৱা এতিয়া টেষ্ট কৰিব নালাগে তোমালোকে টেষ্ট কৰিবলৈ হ'লে গোটেইগাল পাবহি টেষ্ট কৰিবলৈ হৈ গ'ল মাংস নমাই দিব এতিয়া নবৈ তোমালোকে বহাগে যোৱা বাকীবোৰকো কোৱাগে সেই ডাঙৰ ৰুমটো অজাই থোৱা আছে তাতে বহাগে গোটেইকেইটা গৈ বল ল'ৰাহঁত বগে বল হ'লে খাব পৰা যা বহি লগে যা চবে মই উলিয়াই লৈ গৈছোৱে চব বহিলেহিয়ে নোকোৱা আগতে গম পালে চাগে ভাত হ'ল বুলি আন যা কি আকৌ সুদা মুখখন লৈছে যা কিমান দেৰি হ'ল ভাত বনাই আছ অথনিবা গোন্ধ পাই পেট পকাই ভোক নাইকিয়া হৈ গ'ল পেটা বাটা তেনে নাখায় নেকি আপুনি ভাত আপোনাৰ ভাতটো মই খাই পেলাম নেকি থিয় গুচিনি পা অথনিবা এনেই বহি আছো নেকি ইমান কষ্ট কৰি ৰ আহি আছে তহঁতি তহঁত দুটা বগে যা আমাৰ পুতুকণ পেন খোলা কলো গৈ ভেলপনা মোৰ ওচৰলৈ আহিলা বগা ইফালে যা অকণমান ভেলপনা বহিব এইখিনি হৈ গ'ল নেকি ভাত চব বহিলেহি কি নহয় পেলাই তোৰ বিয়া পতালে ৰৈ থাকিব লাগিছিলে নি ভাত হবলে মই সেনেকে কৈছো নেকি বা ল'ৰা তহঁতি বহি দে সেইখিনিতে বহি দে জেগা আছে যদি হ'লেই ভাত মই দিওঁহি আনোগে বস্তুবোৰ পুৰা ডকচি খাম আজি খানা বে পুৰা দিম আজি যিটো গোন্ধ আহিছে এনেকুৱা মেষ্টি ভেলপনা শুনছ বহুত দিন একদম লোকেল খোৱা নাই পুৰা ঠিকছে খাই লবি দেই 3-4 মাহ মানলে খাব নলগাকে ৰাম পপা তুমি মনে মন থকা হ'লে দেই ইহঁতৰ আগত মোক লাজ নোপোৱা বা এনে খাবলৈ নোপোৱা আগতে একেবাৰে কাণতলীয়া চব দাঁত গুটিকেইটা লম আহিব তোৰ কি মিছা কথা কৈছো নো ভালকে খাবি শুনছ নাই একদম পুৰা খাবি খুজি খাবি আকৌ যি ঘৰত গৈ খাওঁ কোৱা চাবি আকৌ লোকেল মাংস একদম মেথাতে মাৰি দিম আকৌ এই পপাটো আহিলে যে বেলেগ লাজ পাবলগীয়া হয় কৈছো নহয় হ'ব দিয়া মনে মন থাকাচোন তুমি এতিয়া নব এইখিনি মই লৈ গৈছো আপুনি সেইখিনি লৈ আহক বহুত আইটেম বনালে দেই আজি ইহঁতি খায়ে ভাল পাব বাৰু তেন্তে চবে পালে যেতিয়া আৰু এতিয়া খাব পাৰে নব আমালৈও বাঢ়ি আনকগে যাওক একেলগে খাই দিওঁ আৰু কাৰোবাক কিবা লাগিলে ক'ব দেই মই বাঢ়ি আনোগে তোলৈকে এওঁলৈকে খানা টেষ্টি হৈছে নে জনোৱা আকৌ চবে খাই ৱাহ কি টেষ্টি বনাইছে নছোৱালী কওকচোন কওকে যে মোক মাংসকণ লাগে ৰাম দিছেহে ইয়াক খালকচোন বাৰু হেৰা শুনছা নাই আমাৰ গোটেইকেইটালৈ ভাতটো উলিয়াই থোৱা নহ'লে লাষ্টত সেই জোলকণে পানীকণহে খাবগে লাগিব আলুটো পিছে সতি খুৰী লৈ আহক মাংস অকণমান লৈ আহকচোন বেলেগ টেষ্টি হৈছে খাবলৈ মোলৈ আনিব বেলেগ টেষ্টি লাগিছে দেই খাই সঁচাকে মজা বনাইছে দেই পুতুকণ তহঁতৰ মায়ে মোলৈ আনিব দেই বৰমা খুৰী মোলৈও মোৰ তেজখোৱাৰ মোৰ আগতে দি ল'ব তহঁতি পাছতে খুজিছ মোৰ আগতে লৈ আহ ল'ৰা-ছোৱালী ৰাম এনেকে খুজিলেচোন আৰু বেলেগে খাবলৈ কাৰোলৈ নাথাকিব আমালৈচোন একোৱে নাথাকিবগে আপোনালোক সকলোকে নিজৰ ভাগটো দিলে ভাগ কৰি একদম সমানে আৰু এতিয়া মোলৈকে বাবুলদালৈকে নবলৈকে আৰু ফুচুকিলৈকে 4 ভাগ কৰাৰ পিছত যিকণ থাকিব সেইকণ আকৌ ভাগ কৰি দি দিব চবকে এতিয়া হুলস্থুল কৰি নাথাকিবচোন যিকণ আছে সেয়া খাই লওক ইমানখিনিকে দিছে নব বাহক নহ'লে আমি খাবলৈ নাপাম তেন্তে বন্ধু বান্ধৱীসকল এয়া হৈছে আমাৰ বিহু মৰা খানা আৰু লগতে মোৰ পাছ কৰা খানাও আপোনালোকে বিহু মাৰি কিমান পইচা পালে কমেণ্টত জনাব দেই আৰু কি কৰিলে পইচাকেইটাই ভোজ খালে নে নিজে লৈ গ'ল নে কি কৰিলে আমি আকৌ ঢেৰ পইচা পালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ কেতিয়াও নাপাহৰিব বাই বাই